Hi guys, this is Rafiqul and you are welcome to my channel Nomari Assamese. Aji moi asu Nurulda Fata Misamari aru apnalokok Misamari Sabagisa hon dekhwam boli bhabisu aru he ahisu yat apnaloke video sabo jodi bhal lage like kori dibo share aru subscribe kori dibo ya khurihot ase bohi ase toloke satule aru ya আৰু মোৰ পিছফালে খুৰিয়ত বহি আছে জিৰণি লৈ আছে নুৰুলদাও আছে আসলতে আমি এফালে গৈ আছিলো পিছত দেখিলো চাহ বাগিচা আৰু ভাবিলো যে চাহ বাগিচাখন আপোনালোকক দেখুৱাও আৰু আগৰ ব্লকত আমি বনাইছিলো এটা ভিডিও চাহ বাগিচাৰ ওপৰত বনাইছিলো কিন্তু তাত চাহপাত কেনেকৈ তোলে তাৰ ওপৰত আমি ভিডিও বনোৱা নাছিলো কিন্তু আজি আপোনালোকক চাহপাত কেনেকৈ তোলে তাৰ ওপৰত আপোনালোকক ভিডিও বনাই দেখুৱাম বুলি ভাবিছো আপোনালোক বেছি পলম নকৰো ভিডিওটো আমি আৰম্ভ কৰো আৰু এতিয়া আমি যাম আৰু বাগানত ঘুমাই আছো বাগিচাৰ ভিতৰত ঘুমাম নুৰুলদা মানে পুৰা দৌৰ মাৰিব বিচাৰি আছে খুৰিয়তো মানে লাঞ্চ কৰিছে জিৰণিও লৈছে এতিয়া চাহপাত তুলিবলৈ যাব আৰু তেওঁলোকৰ লগত আমি যাম পলক আমাৰ লগত আহক আৰু আজি এটা বেলেগ ভিডিও হ'ব চাই থাকক তো বলক নুৰুলদা হওক আৰু খুৰিয়তো গৈছে তেওঁলোকৰ পিছে পিছে যাম আৰু চাম কেনেকৈ চাহপাত তোলে এতিয়া তেওঁলোকেতো মানে বিভিন্ন ফালে গৈ আছে আমি এতিয়া কোনফালে যাওঁ এফালেও গৈ আছে তেওঁলোকে এফালেও গৈ আছে তো চাওঁ যোনফালে ভাল লাগে আৰু যাম আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টো চাই থাকক যদি ভাল লাগে লাইক কৰি দিব শ্বেয়াৰ আৰু মোৰ এই চেনেল নমৰি আছামিজক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নুৰুলদাক যদি কিবা ক'ব আছে কৈ দিয়ক ভিক্টৰি অফ চিম্বল অফ ভিক্টৰি দেখুৱাই আছে তো ভালেই লাগে তেনেকুৱা বাগিচা চাৰিওফালে অকল গ্ৰীনাৰী বিভিন্ন চিন্তা চৰ্চা কৰাৰ পিছত এতিয়া ভাবিলোঁ এইফালে যাওক কাৰণ ইয়াত খুৰিয়ত বেছি আছে বন্ধুসকল আজি এনেকুৱা এটা কথা গম পালোঁ যিটো নেকি আগতে গমেই পোৱা নাছিলোঁ চ' খুৰিয়তে মানে চাহপাত তোলাৰ আগতে তেওঁলোকে কিবা এটা ওপৰত পিন্ধিছে মানে সুধোতে এইটো কৈছে যে এই কাপোৰটো মানে নিপিন্ধিলে তেওঁলোকৰ মানে কাপোৰ যিখিনি পিন্ধা আছে মানে ফাটি যায় প্ৰথমবাৰৰ কাৰণে গম পাইছোঁ যে চাহপাত তুলিবৰ কাৰণে তেওঁলোকে কিবা এটা মানে কভাৰ এইটো চাব পাৰে খুৰী এটা পিন্ধিছে মানে এইটো তেওঁলোকৰ প্ৰটেকশ্যনৰ কাৰণে তো আচলতে আহিলে বস্তুটো গম পোৱা যায় এনে ইমান দিন দূৰৰ পৰা গম পোৱা নাছিলোঁ আৰু তেওঁলোকে বহুত পৰিশ্ৰম কৰে কথা পাতিলোঁ পাইখিনি গম পালোঁ কিন্তু দূৰৰ পৰা গম পোৱা নাযায় যে তেওঁলোকে কিমান পৰিশ্ৰম কৰে বলক তেওঁলোকৰ লগত পাৰিলে অলপমান কথা পাতিম আৰু নুৰুলদা আহিব পিছফালে মই গৈ আছোঁ আগফালে তো চাওঁ আৰু কি হয় চাওঁ দেখোঁ নুৰুলদা যদি কিবা আছে কওক কি ক'ম আৰু আপোনালোকক বহুত দিনৰ মূৰত লগ পালোঁ ইমান দিন আৰু লগ কিবা কিবি ঝামেলাত আছিলোঁ এইটো চাব পাৰে বনোৱা নাই এতিয়া এইটো চাব পাৰে এজন খুৰীয়ে গাত লগাই আছে এইটো তেওঁলোকৰ প্ৰটেকশ্যনৰ কাৰণে আৰু তেওঁলোকৰ লগত কথা পাতোঁতে গম পালোঁ যে ইয়াত তিনি ধৰণৰ মানে মানুহ আছে কিছুমানৰ মানে কোম্পানীৰ নিজাববীয়া পাৰ্মানেণ্ট মানুহ আছে আৰু কিছুমান মানে ইয়াৰ লোকেল গাঁৱৰ মানুহ আছে ভিডিঅ' বনাতে নেই তো গম পালোঁ ইয়াত দুই তিনি ধৰণৰ মানে খুৰী আছে কিছুমান আছে কোম্পানীৰ নিজাববীয়া পাৰ্মানেণ্ট আৰু তেওঁলোকৰ ইমান এটা সুবিধা কি তেওঁলোকে মানে কিছুমান মানে ঢুকোৱাৰ পিছতো তেওঁলোকে পেঞ্চনৰ মানে ব্যৱস্থা আছে আৰু যিবিলাক লোকেল স্থানীয় মানুহ আছে তেওঁলোকৰ মানে সেইটো নাই তেওঁলোকে জাষ্ট খালি কণ্ট্ৰেকচুৱেল বেচিছত কাম কৰে তো যিয়ে নহওক এইটো চাব পাৰিছে তেওঁলোকে চাহ তোলা আৰম্ভ কৰিছে আৰু মোৰ এই চেনেলত এইটো ফাৰ্ষ্ট ব্লগ হ'ব এনেকুৱা এটা ইণ্টাৰেষ্টিং ব্লগ বনোৱাটো ময়ো কেতিয়াও ভবা নাছিলোঁ কিন্তু আজি তেনেকুৱা সুবিধা মতে পাই গৈছোঁ নুৰুলদা মোক মানে কৈ আছিলে বলক আজি বনাই দিওঁ তো সেয়ে ভাবিলোঁ বনাই দিওঁ আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰোঁ তেওঁলোকে কিমান পৰিশ্ৰম কৰে বলক এতিয়া তেওঁলোকৰ চাহপাত তোলা দেখুৱাওক মানে জুপিয়ে পাৰ হ'ব বুলি ভাবিছে তো 1 2 3 আহক তো অলপ তেওঁলোকৰ লগত অকণমান কথা পাতিবলৈ চেষ্টা কৰোঁ কি কয় শুনো তেওঁলোকৰ কামৰ বিষয়ে কেনেকৈ উঠায় কিমানকৈ পায় কিমান নাপায় অলপ সুধিবলৈ চেষ্টা কৰোঁ কিমান মানুহ আছে খুৰী কিমান মানুহ খুৰীয়ে জনোৱা মতে মানে য'তে ত'তে মানুহ আছে বহুত মানুহ আছে কিমান মানুহ কাম কৰে তেওঁলোকেও মানে ভালকৈ ক'ব নোৱাৰিব
গোটেই ইমান যিটো বিশাল বাগান আপোনালোকে দেখিবলৈ পাইছে মানে চাৰিওফালে মানুহে মানে পাতি তুলি আছে কাৰণ এটা ছিজনেবল খেতি এইবিলাক ছমাহ আমি জানো ছমাহে হয় ছমাহ আকৌ মানে যেতিয়া বৰষুণ নাথাকে তেতিয়া আকৌ এই গছপুলিবিলাক কাটিং কৰে আকৌ ধুনীয়া কৰি ৰাখে তেওঁলোকেই কৰে মানে গোটেই 12 মাহে তেওঁলোকে কাম কৰে খুৰী কেনেকৈ পাত তোলে চব পাতটো নুতোলে ন খুৰীয়ে জনাই আছে চব পাত নুতোলে অকল মানে কোমল পাতবিলাকে তোলে নুৰুল দাও লাগি গৈছে এইটো ভিডিঅ'টো শ্বুট কৰিবই লাগিব নুৰুল দা পাত তুলি আছে ধেমালি কথা নেকি আৰু পাত তুলি আজি চাহ বনাই খাই চাম কেনেকুৱা টেষ্টি আছে মানে কষ্টৰ কাম ইমানখিনিয়ে গম পালোঁ চবৰে মানে ওপৰত মানে এনেতো চবেই কিবা না কিবা এটা পিন্ধি লৈছে নিজৰ প্ৰটেকশ্যনৰ কাৰণে চ' গৰম বহুত হ'ব তেওঁলোকে মানে বহুত গৰম সহ্য কৰিব পাৰে ইমানখিনিতো গমেই পাই গ'লোঁ আৰু এইটো কাম দেখাত ইমান সহজ লাগিলেও কিন্তু আচলতে এই কামটো ইমান সহজ নহয় আৰু পিছফালে যিটো বেগ তেওঁলোকে মানে লৈ ৰাখিছে এইটোতো বহুত গৰম লাগে তো এইখিনিৰ পৰা ইয়াত মানে পাত তুলি আপুনি ওজন কৰে ওজন কৰাৰ পিছত তেওঁলোকে জনোৱা মতে তেওঁলোকে কিবা কিবি মানে ৰেচনৰ পৰা হাজিৰাটো এটা আছেই আৰু মানে বিশেষকৈ সুবিধা সেইবিলাকৰ যোনবিলাকে মানে কোম্পানীৰ আণ্ডাৰত পাৰ্মানেণ্ট মানে কাম কৰি আছে তেওঁলোকে চাকৰিতকৈ মানে কোনো গুণে কম নহয় তো এইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ অঁ মানে ইয়াতকৈ বেছি হয় ন আচ্ছা আচ্ছা কিমান ক'লে 5 কেজি অঁ আচ্ছা আচ্ছা তো আপোনালোকক পইচাটো মানে ওজনৰ হিচাপত দিয়ে ন 1 কেজিত কিমানকৈ দিয়ে পইচা মানে যিমান 15 দিনত যিমান আচ্ছা আচ্ছা সেইটোৱেইতো না যোনে যিমান ছিঙিব সেইটোৱে সিমানে পইচা বেছি এইটো মানে কেজি চিষ্টেমত নিদিয়ে ন আচ্ছা আচ্ছা এনে আপোনালোকক ছুটি নিদিয়ে ন অঁ সুবিধা আছে কি কৈছে বাইদেউ কাকো বাপু আৰু আজিৰ ভিডিঅ'ত ইমানখিনিয়ে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব শ্বেয়াৰ আৰু মোৰ এই চেনেল নমৰিক আছামক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ ঘূৰি বহক আহিছোঁ